Hello friends, welcome to my YouTube channel. আৰু এটা নতুন ব্লগ আপোনালোকক স্বাগতম কৰিছোঁ। আৰু আজি মই আপোনালোকক দুখন মানে আমাৰ আজি ঘৰৰ পৰিৱেশটো অলপ যেহেতু ভাড়া ৰুমত থাকোঁ তো পৰিৱেশটো অলপ দেখুৱাম। বলক চাওঁ অলপ দৃশ্যটো। আৰু আপোনাৰ এইপিনে এইটো ভাড়া ৰুম এইপিনে আৰু আমি এইটো ৰুমত থাকোঁ যিহেতু তো ভিতৰত মা শুই আছে। চব আছে চাই লওক যিহেতু এইটো মূৰলৈকে যিটো ভাড়া ৰুম আছে দেখুৱাই আছে। গাইজ কৈ দিওঁ যিহেতু মই ৰুমটোত যিহেতু আছোঁ আৰু এইবিলাক নীলা ৰঙৰ যে কৈ থোৱা আছে যিহেতু মানে এইটো স্কুল ঘৰৰ ঘৰ যিহেতু প্ৰাইভেট স্কুল তো এইটো মানে প্ৰাইভেট স্কুল ৰুম বনাই আছে তো দেখাম বলক। তো এই গাইজ চাই লওক অলপ এইটা ক্লাছৰুম আৰু এইপিনে এইটো ৰুমত আছে যিহেতু বিচনা আছে মানে বেঞ্চ বনাই আছে যিহেতু এখন হোষ্টেলে হ'ব যিহেতু ইয়াতে থকা ব্যৱস্থাটো ইয়াতে হ'ব যিহেতু আৰু ইয়াতে পঢ়িব পঢ়া ব্যৱস্থা ইয়াতে হ'ব। এইটো ৰুম ফালে বনাই থোৱা আছে বনাই আছে মানে আৰু গাইজ অলপ ঘৰৰ পৰিৱেশটো অলপ দেখুৱাই দিলোঁ তো কেনেকুৱা পালে আপোনালোকে চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু বহুত দিন ধৰি মই ইউটিউবত ব্লগ ভিডিঅ' বনোৱা নাই, দুটামান শ্বৰ্ট ভিডিঅ' আপলোড কৰিছোঁ ইউটিউবত তো এইকেইটা চাপত লাইক কৰি দিব এইকেইটাত আৰু শ্বেয়াৰ কৰি দিব লগতে। তো আজিলৈ ইমান, বাই বাই।